আজি এই ৰাতিপুৱা ধৰক 9টা বজা 9:30 বজামান মই ডিফু যাম বুলি ওলাইছিলোঁ, কিন্তু আমি দেখা পাইছোঁ ইয়াতে এই টেক্সেশ্যন মানুহ সিহঁতি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেহঁতৰ নৰ্মেল ডিউটি হিচাপে তেওঁলোকে আহিছে সুখানতে। মই ডিফু যাওঁতে বাটত চবেই ইয়াত কেইজনমান মানুহ আছিলে, তাৰমানে প্ৰায় 700-800জন মানুহ গোট খাই পেলাই একদম মাৰিম পিটিম একদম মৰাই দে একদম কিবা দে বুলি কৈ পেলাই একদম লাঠি দাও একদম কিবা পাথৰ দি চবে মানে এটেক কৰিব বিচাৰিছে। সেই যাওঁতে মই বোলে বচাবলৈ ওলালোঁ, তাতে মোকো এটেক কৰিলে। ইয়াত চিলাই পৰিলে 3টা। তাৰপিছত এইকেইটা দুখ পাইছে, এইখিনি দুখ পাইছে, এইখিনিকেইটা দুখ পাইছে আৰু ৰদ পৰা মাৰিছে। মই মানে যেনে তেনে মোৰ বেলেগ উদ্দেশ্য নাই, মোৰ উদ্দেশ্য খালি মাত্ৰ এইটোৱে আছে কেৱল আপুনি টেক্সৰ ডিপাৰ্টমেণ্টৰ কোনো মানুহ হয় নেকি? মই টেক্সৰ মানুহ নহয়, মই বেপাৰী হয়। মোৰ ইউনিট আছে, এই বিভিন্ন প্ৰডাক্টৰ মই ডিষ্ট্ৰিবিউটৰ কৰোঁ আৰু চবেই মই চিনি পাওঁ। টেক্সৰ কথালৈতো আমি টেক্স দিয়ে আহিছোঁ আৰুতো দি যাব লাগিব, সেইটো মই জানো। যে কথাটো হ'ল একো হুট পুজ নাই, খালি মাৰিম পিটিম। আজি 4-5 দিন আগৰ পৰা মই ইংগিত পাই আছোঁ সুখানজনে এইটো গোটেই প্ৰি প্লান হৈ আছিলে। তাৰ মাজতে এক নম্বৰ হৈ গ'ল বিজয় সিং, তেওঁ অৰ্গেনাইজ কৰিছে আৰু তাৰ লগত আৰু 5-6জন মানুহ আছে। তেওঁলোকৰ টেক্সেশ্যন মানুহ যেতিয়া ডিফুৰ পৰা আহে খালি মানে মাৰি পিটি আৰু সিহঁতক হত্যা কৰিব লাগে বুলি সিহঁতৰ প্ৰি প্লান আছিলে। সেইটো গম পাই পেলাই মই আজি ডাউট হৈছোঁ। মই যাওঁতে ডিফু যাম বুলি আহিছিলোঁ, তেতিয়া ভাবিলোঁ এইটো কি হৈ আছে, ইমান মানুহ গোট খাই আছে কিয় বুলি। তেতিয়া মই সিহঁতক বচাবলৈ মই ওলালোঁ। তেতিয়া মোক দুখ পালে, এখেতেও একদম অৱস্থা নাইকিয়া পৰিছে। তেখেতক মই প্ৰথম ৰেস্কিউ কৰিলোঁ, তাৰপিছত তাৰ লগত 2-4জন আছে ৰেস্কিউ কৰিলোঁ। এনেকুৱা কৰি পেলাই যেনে তেনে জান বেলেগ হয় নহয়, আমি চাবলৈ আহিছে চাবলৈ আহিছে যে আমি যেতিয়া যেতিয়া আমি আহি পাইছে এজন মানুহ বিজয় সিং বুলি আছিলে। সেইজন মানুহে দোকান বন্ধ কৰ বুলি স্কুটিৰ পৰা আহিছে, দোকান বন্ধ কৰিবলৈ চবক অৰ্ডাৰ দিছে। মই তাক সুধিলে কি হ'ল বুলি, মোৰ গাড়ী আগত আহিলেহি, গাড়ীখন ইয়াত থ'ব নহ'লে যাব নাপাব বুলি কৈছে মোক। আৰু মোবাইলখন ৰেকৰ্ডিং সি কি ভাবিছে যে সি কৈছে যে মোবাইলটো মোক দি দিয়ক বুলি কৈছে। মোবাইলখন কাঢ়ি ল'ব খুজিছে, মোবাইলখন ভাঙি দিলেহি। তাৰপাছত আমি অলপ শান্তিয়ে কথা পাতিম, তাক কৈছে মানাই নাই। সিহঁতৰ ইণ্টেনশ্যন কি আমাক মাৰি পেলাব। মোক ইউনিফৰ্ম চব ভাঙি দিলে, একদম চব